সৰিয়হৰ দলিতেই ভূত মুখ্যমন্ত্ৰী তদন্তৰ দাবীও প্ৰমাণিত হ'ল ভুৱা। শেহতীয়াভাৱে জানিব পৰা মতে স্বয়ম্ভূ পৰিৱেশ কৰ্মীৰ লগ হৈ মুখ্যমন্ত্ৰী সোণোৱালে দি থৈছে দিহিং পাটকাই বৰ্ষাৰণ্যৰ কয়লা খননৰ মুক্ত অনুমোদন। দিহিং পাটকাই বৰ্ষাৰণ্যত কেন্দ্ৰীয় চৰকাৰে কয়লা মুক্ত খননৰ বাবে দিয়া অনুমোদনক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নেশ্যনেল ৱাইল্ড লাইফ আৰু স্থায়ী কমিটিয়ে যোৱা 7 এপ্ৰিলত হোৱা এক আলোচনাত নৰ্থ ইষ্টাৰ্ণ কয়লা ক্ষেত্ৰৰ কল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা কয়লা খনন প্ৰকল্পৰ বাবে সংৰক্ষিত বনাঞ্চলখনৰ 98.59 হেক্টৰ ভূমি আবণ্টন দিয়াৰ সন্দৰ্ভত আলোচনা হয়। আলোচনা অনুসৰি ডিব্ৰু দেওমালী হস্তি প্ৰকল্পৰ অন্তৰ্গত চালেকি বনাঞ্চলত কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিষদে 98.59 হেক্টৰ ভূমি আবণ্টন কৰে। এই বিষয়টো সৰ্বজন বিদিত হোৱাত সমগ্ৰ অসমতে গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 20 মে'ত ৰাজ্যৰ বন মন্ত্ৰীক দিহিং পাটকাই অঞ্চল পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে বুলি চৰকাৰে ইতিমধ্যে বিবৃতি প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ডিব্ৰু দেওমালী হস্তি প্ৰকল্পৰ এটা অংশ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কয়লা খনন ক্ষেত্ৰসমূহৰ লগত সংলগ্ন হৈ আছে। ইয়াৰ লগতে 111.19 বৰ্গ কিলোমিটাৰ বৰ্ষাৰণ্যৰ লগতে শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কেইবাখনো বন্যপ্ৰাণী অভয়াৰণ্য সংলগ্ন হৈ আছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে সৰ্বানন্দ সোণোৱালে দিয়া নিৰ্দেশ অনুসৰি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰা এই বিতৰ্কিত অঞ্চলটোৰ ওপৰত সৰজমিন তদন্ত বিচাৰে যদিও তথ্যমতে এই নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালে অসমবাসীক বিভ্ৰান্ত কৰিবলৈ কৰা এক অপচেষ্টাহে মাথোন। কাৰণ ভূৰখা মহলৰ হাতত থকা তথ্য অনুসৰি এই অঞ্চলটোত কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা মতে খনন কাৰ্য চলাবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগতীয়াকৈ অনুমোদন জনাই থৈছে। উল্লেখযোগ্য যে 2016 চনৰ 20 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত ৰাজ্যিক বন্যপ্ৰাণী উপদেষ্টা পৰিষদৰ সভাতে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ কৰা স্থানতে কয়লা খননৰ বাবে অসম চৰকাৰে অনুমোদন জনায়। মুখ্যমন্ত্ৰীৰ উপৰি সেই সভাত তেতিয়াৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ অধ্যক্ষ সচিব সঞ্জীৱ কুমাৰ, মুখ্য প্ৰধান বন সংৰক্ষক ডি মাথুৰ, মুখ্য প্ৰধান বন সংৰক্ষক বিকাশ ব্ৰহ্ম, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান KV সিং, মীন বিভাগৰ সঞ্চালক SK দাস, WWFৰ বিষয়া অমৃত শৰ্মা, গিবন কনজাৰ্ভেশ্যন চেণ্টাৰৰ ডক্টৰ দিলীপ চেত্ৰী, অৱসৰপ্ৰাপ্ত অধ্যাপক PC ভট্টাচাৰ্য, ৰাইনো ফাউণ্ডেশ্যন অৱ নেচাৰৰ AU চৌধুৰী, অৱসৰপ্ৰাপ্ত DFO ভূপেন্দ্ৰ নাথ তালুকদাৰ, অৰণ্যকৰ মুৰব্বী ডক্টৰ বিভৱ তালুকদাৰ আৰু অধিবক্তা গৌতম উজিৰ উপস্থিত আছিল। বিশেষজ্ঞ সমিতিৰ অৰ্ডাৰ নং 440 অনুসৰি দিনাংক 6/7/2015 ভিত্তিত স্থায়ী কমিটিয়ে উত্তৰ পূৰ্বাঞ্চল কয়লা ক্ষেত্ৰৰ ডিগবৈ বন সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনৰ প্ৰস্তাৱিত চেলেকি বনাঞ্চলৰ 98.59 হেক্টৰ ভূমি খননৰ অনুমোদন দিয়ে। ইয়াৰ পাছত সৰ্বানন্দ সোণোৱাল চৰকাৰেও বিষয়টো অৱগত যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। উল্লেখ্য যে 1973 চনত কল ইণ্ডিয়া লিমিটেডক 30 বছৰৰ বাবে দিহিং পাটকাইত কয়লা খননৰ বাবে লিজত দিয়া হয়, যিটো 2003ত সমাপ্ত হয়। 2003 চনতে আকৌ ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980 বলবৎ কৰা হয়। তাৰ পাছতো প্ৰথম অৱস্থাত কংগ্ৰেছ চৰকাৰ আৰু তাৰ পিছৰখিনি সময়ত বিজেপি চৰকাৰৰ জ্ঞাতে 2003ৰ পৰা আজি পৰ্যন্ত 73 হেক্টৰ সংৰক্ষিত বনাঞ্চলৰ মাটিত কয়লাৰ মুক্ত খনন কাৰ্য চলি আহিছে। তদুপৰি 2004 চনৰ পৰা দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য এই স্থান হাতীৰ বিচৰণস্থলী বুলি চৰকাৰীভাৱে স্বীকৃতি দিয়া হয়। অৰ্থাৎ এই অঞ্চল এতিয়াও বহুসংখ্যক হাতীৰ বিচৰণস্থলী। গতিকে চৰকাৰৰ পৰিকল্পনা মতে যদি সেই স্থানত স্বয়ংক্ৰিয় যন্ত্ৰ স্থাপন কৰি JCB, ফকলেণ্ড, ডাম্পাৰ আদি দিনে নিশাই ব্যৱহাৰ কৰিবলৈ লয়, তেনেহ'লে বন্য হস্তিকুল দিশহাৰা হৈ বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিব আৰু হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱাটো নিশ্চিত। গতিকে নেশ্যনেল ৱাইল্ড লাইফ আৰু স্থায়ী কমিটিয়ে চলিত বৰ্ষৰ 7 এপ্ৰিলত চালেকি বনাঞ্চলত মুক্ত কয়লা খননৰ সন্দৰ্ভত জনোৱা অনুমোদনক সহজভাৱে ল'ব পৰা নাই পৰিৱেশ কৰ্মীসকলে। এই সন্দৰ্ভত পৰিৱেশ কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে প্ৰতিবেদনৰ সবিশেষ তথ্য বিচাৰি RTI আবেদন দাখিল কৰিছে। তেখেতৰ এনে কাৰ্যক সচেতন মহলেও সমৰ্থন জনাইছে। শিলনিজানৰ পৰা পৰিমিতা গোস্বামীৰ প্ৰতিবেদন, টাইমলাইন অসম। চাই থাকক টাইমলাইন অসম। যদি ফেচবুকত চাই আছে পেজটো লাইক আৰু ফ'ল' কৰক, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।